বিপিএফৰ ফালৰ পৰা আৰু সকলো বিটিচিবাসী বা সকলো পৰ্বতজোৰা ৰাইজক লৈ প্ৰমোদ বড়ো চৰকাৰখনে অগণতান্ত্ৰিক চৰকাৰ বুলি কৈছে আপুনি এইটো কিমান দূৰ যুক্তিসংগত? প্ৰমোদ বড়ো এজন অগণতান্ত্ৰিক ব্যক্তি গণতান্ত্ৰিকভাৱে নিৰ্ধাৰিত আৰু গণতান্ত্ৰিকভাৱে সৃষ্টি হোৱা বিটিএডি এৰিয়াখন চূৰ্ণ বিচূৰ্ণ কৰিবৰ কাৰণে অপচেষ্টা চলাই আছে বিটিআৰ চুক্তিৰ জৰিয়তে। এইবাৰ আমি সেইটোৰ কাৰণে আজিৰ দিনত আমি সকলোৱে বিপিএফ হৈ পেলাই আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে বিটিএডিৰ ইলেকশ্যনটো এইবাৰ আমি বিটিচিক শক্তিশালী কৰিবৰ কাৰণে সকলো বিপিএফ আৰু বিটিচিবাসী ৰাইজে একত্ৰিত হৈ পেলাই বিপিএফক জিন্দাবাদ কৰাব আৰু বিটিচি চৰকাৰটো আমি শক্তিশালী ৰূপত আকৌ আগুৱাই লৈ যাম শ্ৰীযুত হাগ্ৰামা মহিলাৰ নেতৃত্বত। এইকেইদিনত দেখা পাই আছে বিপিএফৰ বাগা নেতাবিলাক বিপিএফত মানে বাগৰি আছে, এই ক্ষেত্ৰত কি ক'ব? খাম্পাদাৰ লগতে আৰু কেইবাজনো যদি গৈছে সেইটো বহুত আনফৰ্চুনেট। ইহঁতে ব্যক্তিগত প্ৰমোদ বড়ো যেনেকৈ UPPL দলটো ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে বিটিচিক অগণতান্ত্ৰিকভাৱে অসুৰক্ষিত কৰিবৰ কাৰণে বিটিচিক দুৰ্বল কৰিবৰ কাৰণে UPPLৰ যি মিছন সেইটো মিছনত খাম্পা বৰগোহাঞিৰ নিচিনা বিটিচি চুক্তিকাৰী এজনে গৈ চামিল হোৱাটো বহুত নিন্দনীয়। খাম্পা বৰগোহাঞিৰ এইটো চিন্তা চৰ্চা বা এইটো জইনিংটো বিপিএফৰ পৰা ওলাই যোৱাটো আমি এইটোহে ভাবিম যে খাম্পা বৰগোহাঞিয়ে বিটিচিখন দুৰ্বল কৰিবৰ কাৰণে UPPLত যোগদান কৰিছে, যিহেতু UPPL মানেই বিটিচিক দুৰ্বল কৰিব বিচৰা এটা পলিটিকেল পাৰ্টি। অনাগত দিনত বিপিএফ নিশ্চিন্ন হৈ যাব লাগে সেইটো দাবী কৰি আছে। অনাগত দিনত বিপিএফৰ পতাকা আৰু উত্থান হ'ব আৰু বিপিএফ এইবাৰ 2025ত ইলেকশ্যন জিকাৰ লগে লগে এনাডাৰ 25 বছৰৰ কাৰণে 25 বছৰৰ কাৰণে বিপিএফ শক্তিশালী হৈ থাকিব আৰু বিটিচিবাসী ৰাইজক বিটিএডিৰ পৰিসীমাৰ ভিতৰত থকা বিটিচিবাসী ৰাইজক শান্তি সুৰক্ষিত আৰু উন্নতি কৰিব। বিটিচি কাউন্সিল দপে আগুৱাই যাব আৰু সারা ভাৰতৰ ভিতৰত 6 শিডিউল কাউন্সিল এখন শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব।